हेलो फ्रेंड्स मोर अन्य এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এইফালে দুটা ঔটেঙা লৈ লৈছো কুমলীয়া ঔটেঙা যেহেতু আজি ভাজি খাম আৰু কুমলীয়া ঔটেঙা বেছি দিন থাকিলে বেয়া হৈ যায় হেয়ে ভাবিলো দুটা ঔটেঙা আছে যেতিয়া ভাজিয়ে খাও কুমলীয়া ঔটেঙা ভাজি খাবলৈ বহুত ভাল লাগে আৰু এই মই প্ৰথমতে কাটি লৈছো আৰু দেখিছে বাকলিটো ভিতৰৰ ফালে গুছাই লৈছো এইফালে বাকলিটো খাব নালাগে বুলি কয় হেয়ে মই সদায় বাকলিটো গুছাই লওঁ আৰু এতিয়া ধুনিয়াকৈ সৰু সৰুকৈ ঔটেঙা দুটা কাটি লওঁ আৰু এইফালে মোৰ ঔটেঙা গিটা কাটি হৈ গৈছে আৰু এইফালে মই কেৰাহীখন গৰম হোৱাৰ পাছত ইয়াতে অলপমান মিঠাতেল দিছো আৰু মিঠাতেলখিনি গৰম হোৱাৰ পাছত মই ইয়াত দুটা শুকান জলকীয়া দি দিছো আৰু শুকান জলকীয়া দুটা অলপমান কুলা হ'বলৈ দিছো আৰু এয়া কুলা হৈ যোৱাৰ পাছতে পাঁচফোৰণ কেইটামান দি দিছো দেখিছে পাঁচফোৰণ কেইটামান দিয়াৰ পাছত এতিয়া পিয়াজখিনি দি মই অলপ দেৰি কাৰণে ভাজি লম আৰু এইখিনি পিয়াজখিনি ৰঙা হৈ গৈছে আৰু মই তেলতে অলপমান হালধি দি দিছো আৰু এইফালে এতিয়া হালধি দিয়াৰ পাছত মই ঔটেঙাখিনি তেলত দি দিছো আৰু ধুনিয়াকৈ এতিয়া ভাজি লম আৰু ভাজি এইফালে এনেদৰে গুটেইখিনিতে ভাজি লোৱাৰ পাছত তিনটা আকৌ মই কেঁচা জলকীয়া দি দিছো কেঁচা জলকীয়া আপোনালোকে যিমান জ্বলা খায় সিমান দিব পাৰে আৰু এইফালে সোৱাদ অনুসৰি নিমখো দি দিছো নিমখখিনি দি ভালদৰে ঔটেঙাখিনি লৰাই ললো আৰু এতিয়া অলপ দেৰি ঢাকি দিলো আৰু ঢাকি এইফালে দেখিছে ঔটেঙাখিনি অলপ লাগি গৈছে আৰু অলপ জ্বলা জ্বলা হলে খাবলৈও ভাল লাগে হেয়ে আকৌ লৰাই ললো এনেদৰে মাজতে মই কেইবাবাৰো লৰাই ঔটেঙাখিনি ভাজি চাই থাকিলো আৰু এইফালে দেখিছে ঔটেঙাখিনি পুৰা জ্বলা নিচিনা হৈ গৈছে আৰু কেৰাহীখনৰ তলৰ ফালে লাগি গৈছে আৰু এনেদৰে খাবলৈ ঔটেঙাখিনি বহুত ভাল হয় আৰু এতিয়া মই ভালদৰে ঔটেঙাখিনি এৰুৱাই ললো আৰু এৰুৱাই যেহেতু হৈ গ'ল সেইকাৰণে গেছটো অফ কৰি দিলো আৰু এইফালে মোৰ ঔটেঙা ভাজি ৰেডি হৈ গ'ল এনেদৰে খাবচোন আপোনালোকে খাবলৈ বহুত ভাল হয় আৰু পাছতো খাব পাৰি থৈ দিব পাৰি ফ্ৰিজত সেয়েহে মই ভাজি ললো ভিডিওটো ইমানেই নেক্সট ভিডিওত লগ পাম আজিলৈ বাই